নমস্কাৰ, মই ৰাগী চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। এয়া চাওকচোন, আজি মই আপোনালোকক বনাই দেখাম ক্ষীৰ। ক্ষীৰ বনাবৰ কাৰণে মই গেছত এটা কেৰাহী পাতি ল'লোঁ আৰু তাতে মই দি দিলোঁ আমুল তাজা গাখীৰ 1 লিটাৰ। এয়া চাওক, গাখীৰ মই ঢালি দিছোঁ আৰু গাখীৰখিনি মই অলপমান গৰম হ'বলৈ দিম আৰু গৰম হোৱাৰ পিছতহে মই ইয়াত চাউল দিম। মই চাউল লৈছিলোঁ জহা চাউল আৰু জহা চাউলখিনি মই 1 ৰাতিৰ কাৰণে তিয়াই ৰাখিছিলোঁ। এয়া মোৰ গাখীৰ গৰম হৈছে, এতিয়া মই ইয়াতে দি দিম চাউল। জহা চাউলৰ পায়স খাই বহুত ভাল লাগে কাৰণ জহা চাউলৰ গোন্ধটোৱে বহুত ধুনীয়া। মই এয়া জহা চাউল দিলোঁ কেৰাহীত, তাৰ পাছত এয়া চাওকচোন, মই হেতাখনেৰে লাহে লাহে লৰাই দিছোঁ। এয়া ক্ষীৰ বনালে সঘনাই লৰাবলগীয়া হয়, এইটো আপোনালোকে নিশ্চয় জানেই কাৰণ তলত নহ'লে চাউলখিনি লাগি ধৰাৰ চান্স থাকে। এয়া 50% মান সিজিলত মই কাজু অলপ ভাঙি ইয়াতে দি দিছোঁ। এয়া চাওকচোন, কাজুখিনিও এতিয়া মই ভালদৰে মিহলি কৰি দিম। আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি থ'ব, লাইক আৰু এটা কমেণ্ট দি দিব, তেতিয়াহে মই উৎসাহিত হ'ম যে আৰু এটা ভাল ভিডিঅ' আপোনালোকলৈ আগবঢ়াবৰ কাৰণে। এয়া চাওকচোন, এতিয়া মই ইয়াতে আকৌ দি দিলোঁ অলপমান নাৰিকলৰ গুড়ি। এইখিনিও মই ভালদৰে লৰাই ক্ষীৰৰ লগত মিক্স কৰি দিম। এয়া চাওকচোন, ভালদৰে লৰাই দিছোঁ। যিমানেই লৰাব সিমানেই ক্ষীৰখিনি বেছি টেষ্টি হৈ যাব। আপোনালোকেও ক্ষীৰ খাই কেনেকুৱা পায় বাৰু? মই ক্ষীৰ খাই খুব ভাল পাওঁ। ক্ষীৰক বসন্তৰ প্ৰতিষেধক হিচাপেও ধৰা হয়, গতিকে মাজে মাজে ক্ষীৰ খাই থাকিব লাগে। এয়া 80% মান যেতিয়া ক্ষীৰখিনি সিজিলে তেতিয়া মই তাতে দি দিলোঁ অলপমান কণ্ডেন মিল্ক, প্ৰায় 2 চামুচমান হ'ব কণ্ডেন মিল্ক। কণ্ডেন মিল্ক দিলে ক্ষীৰৰ কালাৰটো বহুত ধুনীয়া আহে আৰু অলপ ডাঠ হয়, খাবলৈও টেষ্টি হয়। আপোনালোকে এনেদৰে এবাৰ বনাই খাই চাবচোন। এয়া চাওক, আৰু এতিয়া ইয়াতে মই দি দিলোঁ অলপমান ঘি। ঘিটো অপশ্যনেল হয়, আপোনালোকে যদি ঘি ফ্লেভাৰটো ভাল পায় তেনেহ'লে দিব আৰু যদি বেয়া পায় তেনেহ'লে নিদিব, নহ'লে বাটাৰো দিব পাৰে। আপোনালোকৰ এইটো নিজৰ পচন্দৰ কথা। মই মোৰ মতে বনাইছোঁ, যেনেদৰে মোৰ খাই ভাল লাগে আৰু মোৰ দেখিও ভাল লাগে। এয়া চাওকচোন, ক্ষীৰখিনি প্ৰায় হৈছেগৈ আৰু এয়া অলপ হওঁ হোৱাৰ আগমুহূৰ্তত, মানে হ'বলৈ আৰু 5 মিনিট আছে, তাৰ আগমুহূৰ্তত মই ইয়াত দি দিলোঁ চেনি। আগতীয়াকৈ চেনি দিলে চাউলবিলাক এটা হৈ থাকে, আঠাকৈ লাগি ধৰা চান্সটো খুবেই কম থাকে আৰু ক্ষীৰ বনাবলৈ বহুত কষ্ট হয়, গতিকে সিজাৰ আগমুহূৰ্ততহে চেনিটো দিব লাগে। এয়া চেনি দিয়াৰ পিছত মই ইয়াতে তেজপাত এখিলা অকণমান ভাঙি দি দিলোঁ গোন্ধ আহিবৰ কাৰণে। তেজপাতৰ সলনি আপোনালোকে ইলাইচিও দিব পাৰে। এয়া চাওকচোন, তেজপাত দি এতিয়া এইখিনি ভালদৰে লৰাই মই আছোঁ। এয়া চাওক, দেখিবলৈ বহুত ধুনীয়া হৈছে ক্ষীৰখিনি। চাওকচোন, খাবলৈও সিমানেই টেষ্টি হ'ব, দেখিবলৈ যিমানেই ধুনীয়া হৈছে। এয়া হৈ গ'ল এতিয়া ৰেডি আমাৰ ক্ষীৰ। এয়া চাওকচোন, মই এতিয়া এটা বাতিত ক্ষীৰখিনি থৈ দিম। ইমানেই ধুনীয়া ক্ষীৰ ৰেডি কৰিলোঁ, খায়ো বহুত মজা লাগিল। এয়া চাওকচোন, এতিয়া ওপৰতে মই 2 টুকুৰামান কাঠবাদাম দি ক্ষীৰখিনি পৰিৱেশন কৰিলোঁ আৰু অকণমান কাজু ইয়াতে দি দিলোঁ। আজিলৈ আহিলোঁ, আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। তাৰে আশা দি আপোনালোকৰ পৰা বাই বাই।